ইয়াত আহি দেখোন যিবোৰহে লতি ঘটি হৈছে চহৰৰ কুকুৰবোৰৰ যিটোহে উৎপাত দেখিলে ভয় লাগি যায় কোনোবাই যদি ভুকীয়া কুকুৰবোৰক মোৰ দখলে লৈ আহে নহয় এনেকুৱা এটা কাম তোমাৰ সাহস ফেৰা দেখি বৰ ভাল লাগিল বন্ধু ঠাট্টা কৰিছা নহয় এনেই কৈছো ভাবিছিলো চহৰলৈ গৈ ভালদৰে খাবলৈ পাম কিন্তু এৰা কুকুৰৰ হাতত কেতিয়া প্ৰাণ দিব লাগে তাৰ একো ঠিকনাই নাই আৰু যোগাত্মক কথা চিন্তা কৰ আজিকালি চহৰৰ মানুহবিলাকৰ ঢেৰ পোহনীয়া জীৱ জন্তু কিহত মুখাৰ টিপিয়া পোৱালি এটা চুবাবলৈ ভেকুলী কেঁকুৰাৰে মুখখন দেখিবলৈ পোৱা নাই মকৰাৰ জালি মকৰাৰ জালি ঘূৰাই নাখাই কৰে পানী ঘূৰাই নাখাই কৰে পানী মকৰাৰ জালি ঘূৰাই নাখাই কৰে পানী
washing powder nima, washing powder nima, washing powder nima, washing powder nima. Pakai deh. Kerja? Oh, nasa deh. কি কৰিম ঐ মোক দেখোন কোনেও চিনি নাপাব নগলে কোনেও চিনি মই কি কৰিম মই বৃহস্পতি কম বুদ্ধি আছে না তোৰ তোৰ বুদ্ধিতে তই এখোপা হ'ল ঐ মূৰ্খ প্ৰত্যেকটো বিয়োগাত্মক কথাতে এটা যোগাত্মক কথা থাকে মানে এতিয়া চা মোৰ গোটেই শৰীৰৰ ৰং কি নীলা নীলা ৰঙৰ প্ৰাণী তই কৰবাত দেখিছ নে শুনিছ দেখাও নাই শুনাও নাই দেখাও নাই শুনাও নাই দেখাও নাই শুনাও নাই ঐ মূৰ্খ তেতিয়াহ'লে হাবিৰ সকলো জীৱতকৈ মই অকণমান হ'লেও এক্সেপশ্যনেল হ'লো নে নাই তাতে মই কি কৰিব লাগে তই যে শিয়াল হ'ব নালাগিছিল গাধ হ'ব লাগিছিল গাধ ঠাট্টা কৰিছা ধৰি ল'ব পাৰ তেনেহ'লে তই থাক মই যাওঁ বাই বাই ৰচোন তই মোক বেয়া পাইছ তই মোক সঁচাই বেয়া পাইছতো সঁচাই পালিতো বেয়া হ'ব দে
ঐ আছোন বেয়া পোৱা নাই সঁচাই বেয়া পোৱা নাইতো নাই পোৱা সঁচাই পোৱা নাইতো নাই পোৱা তেনেহ'লে তই এতিয়া মোৰ পৰিকল্পনাটো শুন বঢ়িয়া ক আমাৰ হাবি ৰজাটো চোৰাং চিকাৰী নাটকত কিহৰ দিছে চিনেমা পাইছ তথাপি ৰজা কোন এইটোতো বাঘ সেইজন বাঘ মহাপ্ৰভুক মই যদি এই ৰূপত কৰি দেখা দিওঁ বাঘ বপুৰাই নেগুৰ দাঙি পলাই পতন দিব বাপেকে আৰু যদি বাঘ বপুৰাই ভয় নাখায় তোৰ ডিঙিত ধৰি আনি ৰক্তপান কৰে তেতিয়া তেনেকুৱা হ'ব পাৰে নেকি নোৱাৰে তেনেকুৱা হ'ব নোৱাৰে মই বহুত নিশা এটা সপোন দেখিছোঁ কি সপোন আমি এটা জীৱ জন্তুবোৰক কৈ দিব পাৰোঁ যে মই ঐশ্বৰিক শক্তিৰ অধিকাৰী তেনেহ'লে মইতো ৰজা এই বনৰ ৰজা গুড মৰ্ণিং সাৰ পালি সপোন দেখি আছিলি নহয় তীৰ্থ মাথো মই যি কওঁ তই আখৰে আখৰে পালন কৰিবি হ'লেও মোৰহে কিবা ভয় লাগে চা এনেওতো আমি মৰি মৰিয়ে জীয়াই আছো এনেদৰে জীয়াই থকাতকে চেষ্টা থাকি কৰি চা দে হ'লেও তই বাৰু ৰজা হবি কিন্তু মই হ'লেও ক্ষমতাক লৈ খোৱা কামোৰা কৰিব নাপায় হ'লেও তই বাৰু মোৰ মহামন্ত্ৰীকে হবি দে মহামন্ত্ৰী মই মহামন্ত্ৰী তই মহামন্ত্ৰী মই মহামন্ত্ৰী তই মহামন্ত্ৰী মই মহামন্ত্ৰী অ'কে মই কি বুজাই ক'ব লাগিব নো অ'কে মিত্ৰ কৰিয়ে নহয় মিত্ৰ নহয় কি হাই কমান তেনেহ'লে অভদ্ৰ জংঘললৈ সদৌ অসম বিলাসীয়া পন্থা